দৰে চাগে এলেহুৱা এজনী বিচাৰিলে দুনিয়াত খুব কমেইহে পোৱা যাব জানেনে ডিসেম্বৰ মাহতে ফুৰিবলৈ গৈছিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াম বুলি ভাবিছিলোঁ কিন্তু এই ডিমকে এলেহুৱা হৈ আৰু ব্যস্ততাও আছিলোঁ হলেও আৰু ব্যস্ততা থাকিলেও দিওঁ বুলি ক'লে দিব পাৰে মানে এলাহতে থাকি কিন্তু যেতিয়া মোবাইলে মেমৰি ফুল দেখুৱালে এতিয়াতো উপায় নাই দিবই লাগিব আমি হঠাতে ভাবিলোঁ অকণ ফুৰি আহোঁ সেইকাৰণে আমি ইণ্টাৰচিটি বাছত বুক কৰিলোঁ কলৈ গৈ আছোঁ জনাম বাৰু আৰু ভাবিলোঁ অকণমান যোৱাৰ পৰাই দি দিওঁ আমি যাবলৈ ওলাইছিলোঁ দিল্লীৰ পৰা অমৃতসৰ ইয়াৰ বহুতটা পিকআপ পইণ্ট থাকে আমি আৰকে আশ্ৰম মাৰ্গৰ পৰা গৈছিলোঁ মানে ৰামকৃষ্ণ আশ্ৰম মাৰ্গৰ পৰা গৈছিলোঁ ৰাতি আমাৰ 8টা বজাত আছিলে বাছখন দেখিছেনে সেই স্লিপাৰ বাছ হয় শুই যাব পাৰে ধুনীয়া ফেচিলিটি আছিলে এটা পানী বটল ফ্ৰী ব্লেংকেট গোটেইখিনি আৰু কেবিন থাকে দৰ্জা আপুনি বন্ধ কৰি ল'ব পাৰে এইটো মোৰ ফাৰ্ষ্ট জাৰ্নি মানে স্লিপাৰ বাছত আগতেও গৈছিলোঁ মানালী কিন্তু স্লিপাৰ নাছিল যিহেতু পাহাৰত স্লিপাৰ বাছ এলাউ নকৰে আৰু সেইকাৰণে যিখিনি পাৰিছোঁ সৰু ইনফৰমেশ্যনো আপোনালোকক দিবলৈ চেষ্টা কৰিম কিমান এমাউণ্ট আছিল এতিয়া পাহৰিলোৱে নহয় তথাপি মেবি 800 বা 850 মানকে পৰিছিল নেকি এক্সেক্টলি মই নাজানো হেতু অৱশ্যে কিবা কোড লগা এখন ডিসকাউন্টও পোৱা যায় বাৰু যি নহওক এটা মানে আপোনালোকক দিছো আৰু কি আছে মানে পাহৰি থাকিলো দে আজিকালি খুব যে কথা পাহৰা হলো আৰু কোলি যিমানে পৰিছে নহয় বাহিৰত গোটেইখন এনেকুৱা লাগে এখন বগা চাদৰৰ আচলৰ নিচিনা কিন্তু ড্ৰাইভাৰ সকলক ক'ব লাগিব দে ইমান ধুনীয়াকে মানে গমে নাপা আপুনি গৈ থাকে কিন্তু হলেও বোলে ট্ৰেইনৰ জাৰ্নিটো বেছি ভাল মোৰ অৱশ্যে ট্ৰেইন জাৰ্নি আজিলৈকে অভিজ্ঞতা নাই আৰু ঠাণ্ডা দিনত কোল্ড ড্ৰিংকস খাই গৈ যায় বেছি ভাল লাগে মানে কি আৰু ঠাণ্ডাতে আইসক্ৰীম হওক বা কোল্ড ড্ৰিংকস হওক খাই বেছি এটা ভাল লাগে মানে হেতু এটা বেলেগ এক্সপেৰিয়েন্স আৰু তাৰপিছত যি নহওক ডিনাৰ কৰিবৰ কাৰণে গাড়ীখন মানে বাছখন ৰখালে 12টা মান বজাত মেবি ৰংগোলী বুলি এখন মূৰ্থাল হাৰিয়ানাৰ তাত ৰাখিলে আৰু সকলোকে ডিনাৰ কৰিব দিলে আৰু কোনোবাই যদি ফ্ৰেছ হ'ব বিচাৰে হ'ব পাৰে আধা ঘণ্টা সময়টো লাগে তেওঁলোকে 15 পৰা 20 মিনিট বুলি কয় কোটনো আৰু ইমান সোনকালে হয় কিন্তু তাত খানাটো ৰেডি থাকে আপুনি অৰ্ডাৰ কৰাৰ 5 মিনিটতে আহি যায় আৰু তাৰ অকনমান ভিডিঅ'খিনি দেখুৱালো দেখিছেনে ওপৰৰ যিখিনি ইন্টেৰিয়ৰ কৰি থৈছে একদম আকাশৰ নিচিনা লাগিছে ভাল লাগিলে খানাটো ঠাণ্ডা দিনত এনেও খানা খোৱা মজাই বেলেগ আমি এখন থালি ডিলাক্স থালি অৰ্ডাৰ কৰিছিলোঁ তাত দাল মখনি আছিলে পনীৰ ভুজি আছিলে আলু জিৰা এনেকে বলে আছিল আৰু নান কিবা কিবি কিন্তু দুজনৰ কাৰণে এনাফ হয় সেইখিনি খাব পাৰে আৰু লাষ্টত একাপ চাহু খালো দে তাৰ পিছত আকৌ জাৰ্নি ষ্টাৰ্ট কৰিলো আৰু ৰাতিপুৱা 6:15ত আমি পাই গলো গৈ অমৃতসৰ বাছৰ পৰা নামি আমি পুনে হোটেললৈ গলো অটো এখন লৈ গলো আপোনালোকৰ বাৰ্গেনিং স্কিল ভাল হ'ব লাগিব কিন্তু নহলে দেই তাৰ পৰা হোটেলত অকণমান ৰেষ্ট লৈ আমি আবেলি ওলাই গলো গোল্ডেন টেম্পল যোৱাৰ আগতে কিন্তু এটা কথা বাহিৰতে আপোনালোকে মূৰত মাৰিবলৈ কাপোৰ এখন লৈ ল'ব ছোৱালী হলেতো বা ষ্টল বা চুনিকনি হৈ যায় মতা মানুহৰ কাৰণে কাপোৰ এখন লৈ ল'ব আমাৰ আসলতে মেইন আছিলে গোল্ডেন টেম্পল যোৱাই আৰু অকনমান হাজিকাজি ওলাই মিৰৰৰ সন্মুখত নিজকে নাচালে কেনেকুৱা লাগিব নহয় জানো অকমান চাইছো আকৌ হেতুটো আৰু সকলো ছোৱালীৰে মানে এটা কি বুলি কয় হেপা এটা থাকে আৰু অকনমান সন্মুখত আৰু যেতিয়া যিহেতু পোহৰ হৈ আছিল গতিকে পোহৰত মই বোলো অকনমান দিনতো ভিডিঅ'খিনি সন্মুখত কৰি ৰাখোঁ বহুতটা গেট থাকে আৰু প্ৰথমতে আপুনি যেতিয়া গোল্ডেন টেম্পল বুলিয়ে নহয় গুৰুদ্বাৰা যাব তাত প্ৰথমতে পানী স্প্ৰে থাকে তাত মানে অটোমেটিক আৰু আপুনি ভৰিটো দিলেই হ'ল ভৰিখিনি ধুই ল'ব লাগিব এইটো তেওঁলোকৰ নিয়ম আৰু তেওঁলোকৰ আৰু এটা নিয়ম হৈছে যে প্ৰথমতে পেট পূজা মানে পেটটো ভৰি থাকিলেহে আপুনি ভগৱানক ভালদৰে পূজা কৰিব পাৰিব হয় কিন্তু কথাটো দেই নোখোৱাকে নহয় গতিকে তেওঁলোকে প্ৰথমতে লংগাৰ বহাই তাত খাই ল'ব পাৰে কিন্তু আমি প্ৰথমতে দৰ্শন কৰি ললো আৰু তাৰ পৰা ওলাই যিখিনি ভোগ দিয়ে মানে হালুৱা দিয়ে ঘিতে বনাই কি কম মানে এনেকুৱা লাগে যেন বাৰে যাম সেইখিনি খাম মই ইয়াত দিল্লীটো বাংলা সাহেব গৈ থাকো গোল্ডেন টেম্পল বুলিয়ে নহয় গুৰুদ্বাৰত আপুনি বিচাৰিলে নিজেও কাম কৰি তেওঁলোকক সহায় কৰি দিব পাৰে তাত ধনী দুখীয়া সৰু ডাঙৰ বুলি কথা নাই সকলোৱে কৰি দিব পাৰে আৰু ইয়াত তেওঁলোকৰ নিজৰে এটা সেনাবাহিনী আছে তেওঁলোকে পৰিচালনা কৰে কোনো ধৰণৰ ইণ্ডিয়ান আৰ্মি হওক বা পুলিচ 500 মিটাৰলৈকে সোমাব নোৱাৰে যেহেতু ইন্দিৰা গান্ধীৰ সময়ত তাত এটেক হৈছিল আৰু সেইকাৰণে আৰ্মি সোমোৱা প্ৰৱেশ নিষেধ আৰু তাৰ পৰা ওলাই লংগৰত খালো ইমান ধুনীয়া প্ৰসাদ তাত যে মা মছলা আদা নহৰু নোহোৱাকৈ তাৰ লংগৰৰ যিখিনি খানা খাবলৈ ইমান টেষ্টি হয় সৰু ল'ৰা ছোৱালী সকলেও দি আছিলে আৰু আপোনালোকে এটা কথা হয়তো জানে যে এইটো ইণ্ডিয়াৰ সেকেন্ড লাৰ্জেষ্ট কিচেন হয় বিচাৰিলে তেওঁলোকৰ পৰা পাৰমিশন লৈ চাব পাৰে আমাক কৈছিলে কিন্তু আমাৰ দৌৰাদৌৰি থকাৰ কাৰণেহে সোমোৱা নহলে নেক্সট টাইম যদি কেতিয়াবা যাওঁ নিশ্চয় সোমাম পঞ্জাব আহি যদি খানাৰ টেষ্ট নলক কেনেকে হ'ব তাৰ পৰা আমি আৰম্ভণি কৰিলো খানাৰ এক্সপেৰিয়েন্স লবলৈ খালো আলু কুলচে লগতে ৰাস্তাত যি পাই গৈছো
পাইছোঁ আৰু মিঠা আলু পালোঁ, সেয়াও খালোঁ, কেচাৰ মিল্ক খালোঁ, বহুত ভাল লাগিল। কিন্তু এটাই বেয়া লাগিলে মাজৰ সেইখিনি সময়ত মানে খুব ভাইৰেল হৈছিলে অমৃতসৰত থকা কেচাৰদা ধাবা। ভাবিলোঁ ৰাতি ডিনাৰটো তাতে কৰিম, যি ক্ৰাউড মানে আপুনি বহি খোৱা পচিবল নহয়। খানাটো লৈ আহিলোঁ, আনি যেতিয়া হোটেলত খাবলৈ বহিলোঁ, ইমান বকৱাছ খানা নহয়। আমি দিছিলোঁ বেংগন ভৰ্তা, মক্কি কি ৰুটি আৰু চেচো কা শাক, মানে ইমান বেয়া। তেনেকুৱা খানা চাগে মই লাইফত খোৱা নাই, আপোনালোকে কেতিয়াও নাখাব দেই। মই ভাবোঁ যে কাষৰ ষ্ট্ৰীট ফুডবিলাকৰ খানাই বহুত ভাল হয়। বাৰু যি নহওক, আমি অকণমান ৰাতি ৰেষ্ট ল'লোঁ। পিছদিনা ক'ত ক'ত গ'লোঁ নেক্সট ব্লগত লৈ আহিম। তেতিয়ালৈকে আপোনালোকে মোক লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।